মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ গণিতৰ প্ৰথম লেসন সংখ্যাৰ গঠন এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। আমি বিশেষকৈ এই ভিডিঅ'টোত সংখ্যাৰ গঠন পাঠটোৰ প্ৰথম পৃষ্ঠাত থকা এই সমস্যাসমূহ আমি সমাধান কৰিবলৈ শিকিম আৰু আমি এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে কি কৰিব লাগিব এই সকলোবোৰ কথা আমি ইয়াতে বুজিম। আৰু ইয়াৰ পিছৰ পৃষ্ঠাৰ সমস্যাসমূহ আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পিছৰ ভিডিঅ'টো তোমালোকে প্লেলিষ্টত গৈ চাব পাৰিবা বা এই ভিডিঅ'ৰ শেষত তোমালোকে পিছৰ ভিডিঅ'টো পাই যাবা। সো এতিয়া আমি আৰম্ভ কৰোঁ। আটাইতকৈ আগত আমি বুজি লওঁ কি কৰিবলৈ কৈছে, তাৰপিছত আমি এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে শিকিম। ঠিক আছে, বুজি লওঁ। ইয়াতে কৈছে যে এ ডে এট দ্য মাৰ্কেট, মানে এদিন বজাৰৰ কথা কৈছে, এখন মাৰ্কেটৰ কথা কৈছে। মাৰ্কেটত কি হৈছিলে? ওৱান ডে, এদিনাখন, মণি ৱেণ্ট টু দ্য মাৰ্কেট উইথ হাৰ মাদাৰ টু বাই বুকছ, এ টিফিন বক্স এণ্ড এ স্কুল বেগ। নিশ্চয় বুজি পাইছা। কৈছে যে মণিয়ে এদিনাখন বজাৰলৈ গৈছিলে মাকৰ লগত আৰু কি কিনিলেগৈ? বুকছ কিনিলে আৰু এটা টিফিন বক্স কিনিলে আৰু এটা স্কুল বেগ কিনিলে। বুজি পাইছা। তাৰ নেক্সটত কৈছে মণিজ মাদাৰ হেড ড্ৰেছ 3650 উইথ হাৰ। মণিৰ মাকৰ লগত পইচা কেইটকা আছিলে বুলি কৈছে? 3650 টকা। মণি বট বুকছ ফৰ ৰেষ্ট 1270, অৰ্থাৎ মণিয়ে যিখন কিতাপ কিনিলে কিতাপখন কিনাৰ বাবদ 1270 টকা খৰচ পৰিলে। নেক্সট কৈছে she bought a tiffin box and a school bag for res 805, অৰ্থাৎ তাই কিতাপখন কিনিলে 1270 টকাত আৰু যিটো টিফিন বক্স আৰু স্কুল বেগ কিনিলে এই দুটা মিলাই পেলাই 805 টকা পৰিলে, তাৰমানে 805 টকাত কিনিলে। আৰু ইয়াতে কৈছে এই টিফিন বক্সটো তাই নিজৰ ব্ৰাদাৰৰ কাৰণে আৰু স্কুল বেগটো ছিষ্টাৰৰ কাৰণে কিনিলে, এই কথাও ইয়াত উল্লেখ আছে। তাৰপিছত কৈছে ইয়াত কুৱেশ্যন আহিলে যে ৰাইট দ্য এমাউণ্ট অফ মানি এণ্ড শ্ব' দ্য এমাউণ্ট ইন দ্য এবেকাছ। চ' ইয়াত তলত প্ৰশ্ন আৰম্ভ হৈ গৈছে, এই এমাউণ্টকেইটা কি কৰিব লাগিব? ইয়াত দেখুৱাব লাগিব। কোনটো এমাউণ্ট দেখুৱাব লাগিব? ইয়াত কৈছে এমাউণ্ট অফ মানি মণিজ মাদাৰ হেড। তোমালোকে এতিয়া কোৱাচোন, মণিৰ মাকৰ হাতত কেইটকা পইচা আছিলে? মণিৰ মাকৰ হাতত পইচা আছিলে 3650 টকা। গতিকে 3650 টকাক আমি কেনেকৈ লিখিম? স্থানীয় মান অনুসৰি কেনেকৈ লিখিম? ইয়াত টেবুল দি দিছে। এই টেবুলত প্ৰথমটোত 1 অৰ্থাৎ একক, আমি অসমীয়াত একক বুলি কওঁ, ইংৰাজীত ওৱানছ বুলি কয়। অসমীয়াত দশক বুলি কওঁ, ইংৰাজীত টেন্স বুলি কয়। অসমীয়াত শতক বুলি কওঁ, ইংৰাজীত হাণ্ড্ৰেডছ বুলি কয়। আৰু অসমীয়াত হাজাৰ বুলি কওঁ, ইংৰাজীত থাউজেণ্ড বুলি কয়। গতিকে তোমালোকে ইয়াত ইংৰাজী টাৰ্মবোৰ মনত ৰাখিবলৈ যত্ন কৰিবা। ইয়াত যিটো মণিৰ মাকৰ হাতত থকা যিটো পইচা কিমান আছিলে? 3650 টকা, অৰ্থাৎ 3650। ইয়াত একেবাৰে সোঁফালৰ পৰা যদি চাওঁ, এইটো হ'ব এককৰ স্থানত থাকিবলগীয়া অংক, অৰ্থাৎ ওৱানছ প্লেছত থাকিবলগীয়া নম্বৰ অংক। তাৰমানে এইটো হৈছে 10 প্লেছত, এইটো 100 প্লেছত আৰু এইটো 1000 প্লেছত। অৰ্থাৎ আমি এইটো হিচাপ কৰিম একক, দশক, শতক, হাজাৰ। অৰ্থাৎ এককত কোনটো আহিব? 0 আহিলে। দেখিলা? দশকত কোনটো আহিব? 5 আৰু শতকত 6 আৰু হাজাৰত 3 আহিলে। গম পালা নহয়? এতিয়া এইটোকে কি কৰিব লাগিব? এইটোকে আমি এই কাষত থকা মণিখোলা যিটো ইয়াত বহাব লাগে, ইয়াত। ঠিক আছে? ইয়াত এই একেবাৰে শেষৰ মাৰিডালে বুজাইছে এককৰ স্থান, এইটোৱে বুজাইছে ছেকেণ্ড মাৰিডাল দশকৰ স্থান অৰ্থাৎ টেন্স প্লেচ, আৰু এইটোৱে শতকৰ স্থান অৰ্থাৎ 100 প্লেচ, আৰু এইটোৱে বুজাইছে, এই মাৰিডালে বুজাইছে 1000 প্লেচ অৰ্থাৎ হাজাৰৰ স্থান। গতিকে আমি যদি ইয়াত মন কৰি চাওঁ, ইয়াত যদি মন দি চাওঁ, ইয়াত এককৰ ঘৰত কি আছে? এককৰ ঘৰত কিমান আছে? 0 আছে। গতিকে সেইকাৰণে ইয়াত 0, একো নাই। তাৰপিছত দশকৰ ঘৰত কি আছে? দশকৰ ঘৰত 5 আছে, সেইকাৰণে ইয়াত 5টা মণিগুটি দিয়া আছে। আৰু শতকৰ ঘৰত কি আছে? 6 আছে, সেইকাৰণে 6টা মণিগুটি। হাজাৰৰ ঘৰত কেইটা আছে? 3টা আছে, সেইকাৰণে হাজাৰৰ ঘৰত 3টা মণিগুটি। বুজি পালা নহয়? এনেকৈ তলৰবোৰ কৰি যাব লাগে। এতিয়া তলৰবোৰ কৰিবৰ কাৰণে সহজ হ'ব, মই তোমালোকক কৰি দেখুৱাই দিছোঁ কেনেকৈ কৰিব লাগে। নেক্সট টেবুলখনত কৈছে
কৈছে যে a amount of money spent for books কিতাপ কিনিবৰ কাৰণে কেইটকা খৰচ কৰিছিলে আমি ওপৰত পঢ়ি আহিছিলোঁ কিতাপ কিনিবৰ কাৰণে স্পেণ্ড কৰিছিলে 1270 টকা নহয় জানো 1270 এতিয়া এইটোক প্ৰথমতে এই টেবুলত বহাই ল'ব লাগিব টেবুলত বহাই ল'বলৈ হ'লে একেবাৰে সোঁফালৰটো অৰ্থাৎ 1 প্লেছত আছে 0 আৰু মাজত আহিলে 10 প্লেছত 7 100 প্লেছত আহিলে 2 আৰু 1000 প্লেছত 1 আহিলে এতিয়া এইটো হিচাপত ইয়াক মনিখলাত বহাম একেবাৰে 1 প্লেছত কি আছে 0 আছে ইয়াত আমি একো মনিখলা নিদিওঁ ঠিক আছে 10 প্লেছত কি আছে 7 আছে গৈ 10 প্লেছত ইয়াত আমি 7টা মনিখলা দিম 1 2 3 4 5 6 7 এনেকে ঠিক আছে 100 প্লেছত 2 আছে 100 প্লেছত 2টা মনিখলা দিম তাৰপিছত 1 প্লেছত সৰি 1000 প্লেছত 1 আছে গতিকে 1000 প্লেছত এটা মনিখলা দিম এনেকে তোমালোকে এই মনিখলাটো ভৰ্তি কৰিব লাগে তাৰ পিছত আহিলে নেক্সটত কি আহিলে নেক্সট টেবুলখনত আহিলে এমাউণ্ট অফ মানি স্পেণ্ড ফৰ স্কুল বেগ এণ্ড টিফিন স্কুল বেগ আৰু টিফিনৰ কাৰণে কিমান টকা খৰচ কৰিছিলে মাত্ৰ 805 টকা 805 and 805 rupees গতিকে এইটো স্থানীয় মানৰ তালিকাত বহাওঁ এই টেবুলখনত ইয়াত 1 প্লেছত কি আছে 1 প্লেছত আছে 5 10 প্লেছত কি আছে 0 আৰু 100 প্লেছত কি আছে 8 গতিকে এইটো এতিয়া ইয়াত বহোৱাৰ পাছত আমি মনিখলাত বহাম 1 প্লেছত কি আছে 1 প্লেছত আছে 5 গতিকে 5টা মনিখলা দিম ঠিক আছে তাৰপিছত 10 প্লেছত কি আছে 0 ইয়াত আমি এটাও মনিখলা নিদিওঁ হা তাৰপিছত 100 প্লেছত 8টা গতিকে ইয়াত আমি 8টা মনিখলা দিম এনেকে 8টা মনিখলা দিবা বুজি পালা নহয় একেদৰে নেক্সট চোৱা নেক্সটটো কি কৰিব লাগিব ভালদৰে বুজি লোৱা টোটেল এমাউণ্ট অফ মানি স্পেণ্ড মুঠতে কেইটকা খৰচ হৈছিলে তোমালোকে নিশ্চয় গম পাইছা কিতাপ কিনোতে কেইটকা খৰচ হৈছিলে কিতাপ কিনোতে খৰচ হৈছিলে 1270 অৰ্থাৎ 1270 আৰু স্কুল বেগ আৰু টিফিন বক্স কিনোতে কিমান খৰচ হৈছিলে 805 অনলি গতিকে মুঠতে কিমান খৰচ হ'ল মুঠতে খৰচ হ'লে এইটো প্লাছ কৰিব লাগিব মুঠতে খৰচ এইটো হ'ল 2075 কেইটকা খৰচ হ'ল 2075 টকা এইটো আমি ইয়াত ভৰাব লাগিব ইয়াত কৈছে টোটেল এমাউণ্ট অফ মানি স্পেণ্ড ইয়াত ভৰাব লাগিব স্থানীয় মানৰ তালিকাত ইয়াত আহিলে এককত 5 1 প্লেছত 5 আহিলে 10 প্লেছত 7 আহিলে 100 প্লেছত 0 আহিলে আৰু 1000 প্লেছত 2 আহিলে আৰু এইটোকে ইয়াত মনিখলাত ভৰাই দিম একেবাৰে শেষত 5টা মনিগুটি দিম ঠিক আছে কাৰণ ইয়াত 1 প্লেছত 5 আছে এনেকে 5টা দিবা আৰু 10 প্লেছত কেইটা দিবা 10 প্লেছত 7টা দিবা ইয়াত 7টা মনিগুটি দিবা হা মই ইয়াত তোমালোকক এনেকে দিছো মানে এনেকে নহয় ইয়াত মনিগুটি এনেকে দিব লাগিব পেন্সিলে ভালকে ঘূৰাই দিবা কলমেৰে দিব পাৰা আৰু 100 প্লেছত একো নাই এইটো এৰি দিব লাগে আৰু 1000 প্লেছত কি আছে 1000 প্লেছত দুটা আছে দুটা মনিগুটি দিবা এনেকে ঠিক আছে তাৰ পিছত তলৰটো চোৱা তলৰটো আজিৰ কাৰণে শেষৰ বাকচ হ'ব এইটো ৰিমেইনিং এমাউণ্ট অফ মানি এটা ৰিমেইনিং এমাউণ্ট অফ মানি কি বাকি থকা পইচা অৰ্থাৎ মনিৰ মাকৰ হাতত কিমান টকা পইচা আছিলে 3650 আৰু খৰচ কেইটকা হৈছিলে খৰচ হৈছিলে 2075 এতিয়া ৰিমেইনিং এমাউণ্ট উলিয়াবৰ কাৰণে কি কৰিব লাগিব কিমান টকা মুঠতে আছিলে আৰু খৰচ কিমান কৰিলে দুটা বিয়োগ কৰিব লাগিব সো বিয়োগ কৰি দিওঁ ইয়াত এককত কি আছে ইয়াত এককত 0 আছে সেইকাৰণে আমি কি কৰিম এইটো ধাৰ কৰি লওঁ ধাৰ কৰিলে 10 হ'ব 10ৰ পৰা 5 গ'লে ইয়াত 5 আহিলে ইয়াত 4 আহিলে 14 হ'ল 7 আহিলে 14ৰ পৰা 7 গ'ল আৰু ইয়াত 5 থাকিলে 5 দিলোঁ এইফালে 1 আহিলে ঠিক আছে গতিকে ৰিমেইনিং এমাউণ্ট কিমান থাকিলে ৰিমেইনিং মানি থাকিলে এইটো 1575 এইটো স্থানীয় মানৰ তালিকাত বহোৱা এইটো এনেকে আৰু এইটো মনিখলাত ভৰাই দিওঁ ইয়াত আহিব 5টা গুটি 10 প্লেছত আহিব 7টা গুটি আৰু 100 প্লেছত আহিব 5টা গুটি আৰু 1000 প্লেছত এটা গুটি বুজি পালা নহয় এনেকে ঠিক আছে গতিকে আশা কৰিছোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা যদি তোমালোকে কিবা বুজিবলৈ বাকি থাকে কোৱেশ্চন কৰিব পাৰিবা